হয়, আজি আমি কথা পাতি আছোঁ আগন্তুক 2021 অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনক লৈ ছয়গাঁও সমষ্টিত কেনেকুৱা ধৰণে ভাৰতীয় জনতা পাৰ্টীয়ে সাজু হৈছে বা কেনেকৈ তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিছে বিধানসভা নিৰ্বাচনক লৈ আগন্তুক বিধানসভা নিৰ্বাচনত ছয়গাঁও সমষ্টিত দখলৰ ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণে ৰণনীতি তৈয়াৰ কৰিছে এই সম্পৰ্কত আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ লগত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰ ডাঙৰীয়া। আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ কাষলৈ আহিছোঁ পোনে পোনে। কেনেকুৱা ধৰণৰ আপোনালোকে 21ৰ বিধানসভা নিৰ্বাচন সমাগত কেনেকুৱা ধৰণৰ ৰণনীতি প্ৰস্তুত কৰিছে ছয়গাঁও সমষ্টিৰ ক্ষেত্ৰত? আমাৰ ইতিমধ্যে ছয়গাঁও সমষ্টিত আমাৰ গোটেই সমষ্টিটোৰ চাৰিওফালে আমাৰ যিবিলাক মণ্ডল আছে, তিনিটা মণ্ডল আছে, তিনিটা মণ্ডলৰ সৌজন্যত ইয়াত 7টাকৈ মৰ্চা আছে। এই গোটেই মণ্ডল কমিটি মৰ্চা সৈতে সকলোৱে ইতিমধ্যে তৎপৰতাৰে লাগি গৈছে আগন্তুক 2021 নিৰ্বাচনলৈকে। নিৰ্বাচনত আমি ছয়গাঁও সমষ্টি প্ৰস্তুত আছোঁ। ইয়াত বিশেষকৈ 10টা বছৰে কংগ্ৰেছৰ শাসনত আছে, ৰকিবউদ্দিন আহমেদৰ শাসনত আছিল। আৰু এই 10টা বছৰ ৰকিবউদ্দিন আহমেদৰ যিটো শাসন, এই শাসনকালত ইতিমধ্যে ছয়গাঁও সমষ্টিৰ ৰাইজ অতিষ্ঠ হৈছে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ইতিমধ্যে ছয়গাঁও সমষ্টিৰ ৰাইজে বিচাৰিছে। আৰু তাৰ ফলস্বৰূপে আমি ইতিমধ্যে এই সমষ্টিটোৰ বিভিন্ন ঠাইত বিভিন্ন চুকে কোণে আমি ইতিমধ্যে আমাৰ দলীয় সভা অনুষ্ঠিত কৰি আছোঁ। আজিও আমি ইয়াত এখন সভা অনুষ্ঠিত হৈছে কৃষক মৰ্চাৰ। গতিকে এই অনুপাতে আমি প্ৰতিদিনে 2-3খনকৈ ইতিমধ্যে আমি সমষ্টিত সভা অনুষ্ঠিত কৰিছোঁ। হয়, আপুনি ৰকিবউদ্দিন আহমেদৰ প্ৰসংগ উত্থাপিত কৰিছে যে 10 বছৰ ধৰি তেওঁ ছয়গাঁও সমষ্টিত মানে শাসনৰ বাগজৰি ধৰি আছে। এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যিহেতু ৰকিবউদ্দিন আহমেদে 10 বছৰ ধৰি শাসনভাৰ চলাই আছে, কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে ৰকিবউদ্দিন আহমেদে? আজি আমি সম্পূৰ্ণ প্ৰত্যাহ্বান জনাইছোঁ যে আজি তেওঁ 10টা বছৰ যি কাৰ্যকাল কৰিলে, এই কাৰ্যকালত ইতিমধ্যে আমাৰ ছয়গাঁও সমষ্টিৰ যিখিনি উন্নয়ন, যোৱা কংগ্ৰেছৰ চৰকাৰ চলি থকা সময়ত ছয়গাঁও সমষ্টিৰ কোনো উন্নয়ন দেখিবলৈ পোৱা নাছিল। কিন্তু বিজেপিৰ শাসন চলি থকাৰ মাজতে ইতিমধ্যে আমাৰ চৰকাৰীভাৱে যিখিনি অনুদান ইতিমধ্যে আগবঢ়াইছে, তাৰো সম্পূৰ্ণ ইয়াত মানে চৰকাৰী ধন সদব্যৱহাৰ হোৱা নাই, যাৰ কাৰণে যে সমষ্টিৰ ৰাইজে ইতিমধ্যে এই অভিযোগ দাখিল কৰি আহিছে। আৰু এই সমষ্টিটোত বিশেষকৈ তেওঁৰ 10টা বছৰ কাৰ্যকালত যি উন্নয়ন আৰু বিকাশৰ মুখ দেখিবলৈ পোৱা নাই। আৰু ইয়াত দুৰ্নীতি ভ্ৰষ্টাচাৰে ইতিমধ্যে স্থানি ধৰিছে গোটেই ছয়গাঁও সমষ্টিটো। আৰু ছয়গাঁও সমষ্টিত যোৱা আমাৰ অসম গণ পৰিষদৰ যিগৰাকী আমাৰ প্ৰাৰ্থী আছিল, তেওঁ ইতিমধ্যে পৰাজয় বৰণ কৰিছে। তাৰ সুযোগতে ইতিমধ্যে ৰকিবউদ্দিনে একছত্ৰী সম্ৰাট হিচাপে গোটেই ছয়গাঁও সমষ্টিত তেওঁ এখন বিশাল সাম্ৰাজ্য গঢ়ি তুলিবৰ কাৰণে তেওঁৰ ইয়াত দুৰ্নীতিপৰায়ণ ব্যক্তিসকলক বেছিকৈ প্ৰশ্ৰয় দিয়াটো আমি দেখিবলৈ পাইছোঁ। গতিকে আমি এই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অৱসান ঘটাবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ ছয়গাঁও সমষ্টিত আমি প্ৰাৰ্থিত্ব আমি বিচাৰিছোঁ। ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰতো আমি এই আবেদন জনাইছোঁ। ইতিমধ্যে ৰাজ্যিক সভাপতি আৰু সন্মানীয় মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে ছয়গাঁও সমষ্টিত যোৱা কাৰ্যকালতো ইয়াত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিয়া হৈছিল। আৰু এইবাৰো যদি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিয়া হয়, তেতিয়াহ'লে ছয়গাঁও সমষ্টিৰ যিসকল কাৰ্যকৰ্তাই দিনে নিশাই তেওঁলোকে দলৰ হৈ কাম কৰি আছে, তেওঁলোকে পকেটৰ ধন খৰচ কৰিছে, তেখেতসকলৰ সময় নষ্ট কৰিছে, দলৰ কাৰণে অতঃপ্ৰতভাৱে টেক্স স্বীকাৰ কৰি দলৰ হৈ কাম কৰি আছে। এইসকল কৰ্মীৰ মৰ্ম বেদনা মই জিলাখনত থাকি মই অনুভৱ কৰিছোঁ, মই তেওঁলোকৰ লগত থাকি অনুভৱ কৰিছোঁ। মই ৰাজ্যিক নেতৃত্বক সেইকাৰণে অনুৰোধ জনাইছোঁ যে আমাৰ ছয়গাঁও সমষ্টিত এবাৰ বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগিব। ধন্যবাদ জনাইছোঁ আপোনাক। অন্যগৰাকী আমাৰ সৈতে স্থানীয় বিজেপিৰ প্ৰতিনিধি উপস্থিত আছে, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যেই ছয়গাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তত আপোনালোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, প্ৰতিদিনে আমি লক্ষ্য কৰিছোঁ। কেনেকুৱা ধৰণে আপোনালোকে 2021 বিধানসভা নিৰ্বাচনক লৈ আপোনালোকে কি আশা কৰিছে ছয়গাঁও সমষ্টিৰ ক্ষেত্ৰত? ছয়গাঁও সমষ্টিৰ আমি বিভিন্ন জেগাত সাংগঠনিক দিশৰ পৰা সকলো ধৰণৰ কাৰ্যসূচী আমি সুন্দৰভাৱে পাতি আহিছোঁ। আৰু এই অনুষ্ঠানসমূহত আমাৰ জনসাধাৰণৰ যি অংশগ্ৰহণ, সেই অংশগ্ৰহণে প্ৰতিপন্ন কৰিছে যে ছয়গাঁও সমষ্টিত ভাৰতীয় জনতা পাৰ্টী বিশালভাৱে আগবাঢ়ি আছে। বিশেষকৈ ছয়গাঁও সমষ্টিত সংখ্যালঘু ভোটাৰৰ এটা বিশেষ দখল আছে বুলি জনা হয়। আৰু সংখ্যালঘু জনসাধাৰণৰ মাজতো আমি যিবোৰ সভা অনুষ্ঠিত কৰিছোঁ, যোৱাকালি মই সংখ্যালঘু কিষাণ মৰ্চাৰ সভাত উপস্থিত আছিলোঁ। বিপুল সংখ্যক মানুহে এই অনুষ্ঠানত যোগদান কৰিছে আৰু চবেই এটা পৰিৱৰ্তনৰ ঢৌ বিচাৰিছে। সমগ্ৰ অসমত এটা পৰিৱৰ্তনৰ ঢৌ ইতিমধ্যে আহিছে আৰু সেই ঢৌত ছয়গাঁৱৰ জনসাধাৰণেও বিশেষ আশা কৰিছে। আৰু বিগত সময়ছোৱাত ছয়গাঁও সমষ্টি
উন্নয়নৰ দিশত যি ধৰণে পিছ পৰি আছে, গুৱাহাটীৰ নাজি দূৰতে থকা এটা সমষ্টি যি ধৰণে আগবাঢ়িব লাগিছিল, শৈক্ষিক দিশতে হওক, স্বাস্থ্য বিষয়তে হওক, কৃষকসকলৰ উন্নয়নে হওক, আন কোনো দিশতে আগবাঢ়িব পৰা নাই। চৰকাৰৰ যিখিনি সা সুবিধা মোদী চৰকাৰে কৃষকসকলৰ কাৰণে বা জনসাধাৰণৰ কাৰণে যিবোৰ আঁচনি দিছে, সেই আঁচনিবিলাকৰ সফলভাৱে ৰূপায়িত কৰিব পৰা নাই। আৰু এইটোৱে ভাৰতীয় জনতা পাৰ্টীৰ আটাইতকৈ পৰিতাপৰ বিষয় যে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে যি ধৰণে জনসাধাৰণৰ প্ৰতি সহায় দিছে, সেই সহায়খিনি ছয়গাঁও সমষ্টিত ল'ব পৰা নাই। এইটোৰ মূল কথা হ'ল যে আমাৰ বিৰোধী দলৰ যি প্ৰতিনিধি আছে, তেওঁলোকে এইবিলাকত কাণ খাৰ দিয়া নাই আৰু এই চৰকাৰখনক বদনাম কৰিবৰ কাৰণে তেওঁ উন্নয়নৰ আঁচনিসমূহত সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা নাই। ধন্যবাদ। আৰু এনেদৰেই ছয়গাঁও সমষ্টিত এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতাকৰ্মীসকল ব্যস্ত হৈ পৰিছে। আগন্তুক 21ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে ছয়গাঁও সমষ্টিত দখলৰ বাবে এনেদৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানেৰে ইতিমধ্যেই যদিও কিছু মাহ বাকী আছে নিৰ্বাচনলৈ, কিন্তু সম্পূৰ্ণৰূপে তৎপৰ আৰু সাজু হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ছয়গাঁও সমষ্টি নিজৰ হাতত বা নিজৰ দখলত আনিবলৈ। ND24